ওয়েলকাম টু মাই চ্যানেল মকবুল সোশিয়াল বিউটি। অন্যান্য দিনৰ নিচিনা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই কেটাৰিং কৰিবলৈ গুৱাহাটীলৈ গৈ আছোঁ। এই আমি গাড়ী লৈছোঁ, এই গুৱাহাটীলৈ যাত্ৰা কৰিম। এই আমাৰ সেক্ৰেটাৰী সাহেব অলপ, এই আমাৰ নাজিবুল কেটাৰিঙৰ সদস্য। চলো আমি যাত্ৰা কৰিলোঁ গাড়ীৰ ভিতৰত। কেনেকুৱা লাগিছে? দোস্ত আমার সদস্যসকলের পৰা বন্ধুসকল, এতিয়া আমি ৰং তুলি এৰিলোঁ আৰু গৈ আছোঁ মিঠা গান শুনি গৈ আছে। আজি পুৰা নিয়ৰ কৰি আছে। আজি ধামাকা নিয়ৰ পৰি আছে, একো দেখাই নাযায়। গছবিলাক বাছ গাড়ীতে গৈ আছোঁ তো পুৰা স্পীড। গছবিলাক ডাউৰি আছে, বাছো ডাউৰি আছে। ধূপধৰা আৰক্ষী চকী পালোঁ আমি। ধূপধৰা মেইন টাউন। ধূপধৰা নেশ্যনেল পাঞ্জাৱ। এতিয়া আমি ধূপধৰা এৰিলোঁ। বন্ধুসকল, আজি আমি ৰিচিপশ্যনলৈ গৈ আছোঁ। আজি ৰাতিপুৱা ইমান নিয়ৰ দিছে, মানে দিনতে ৰাতিহেন লাগি আছে। যেনিবা আমি ৰাতি মানে বাছত উঠি ৰিচিপশ্যনলৈ গৈ আছোঁ। সন্মুখত চাওক না, গাড়ীবিলাক আহি আছে, পূৰা লাইট জ্বলাই আহি আছে। আৰু আমাৰ চিয়েলুদা মোৰ লগতে বহিছে, লাষ্ট কৰিছে চিয়েলুদা। তাক মই ভিডিঅ' বনাওঁ। প্ৰতিটো ভিডিঅ'তে মই চিয়েলুদাক মই লগত ৰাখোঁ, কাৰণ এই অলপ মানে ৰোমাঞ্চ লোৱা হয়। চিয়েলুদা কিয় লাজ কৰিছে? আৰু একেবাৰে লাষ্টত আমাৰ ছেক্ৰেটাৰী বহিছে, লাষ্টত নহয় মাজত। এই আমাৰ ছেক্ৰেটাৰী হয়। ইয়াত এইফালে মানে ঠাণ্ডাত পূৰা মুখস্থ মাৰি আছে সকলোৱে। এতিয়া আমাৰ গাড়ীত তেল ভৰাব। তেল ভৰাই আছোঁ। এয়া আমি গুৱাহাটী বিজয়নগৰ যাম। আমাৰ সদস্যসকলৰ পৰা ৰোমাঞ্চ কৰি আছে। বন্ধুসকল, এতিয়া আমি বক এৰিলোঁ। এতিয়া আমি বক কৰি আহি অলপ মানে দুজন ঠাইত এটা ওলালোঁ। এতিয়া ৰখি কিনে আমি অকণমান মই গাড়ীৰ পৰা নামিলোঁ। আমি সকলোৱে চুচু লাগিছে নেকি? কি ঠাণ্ডা কেনেকুৱা লাগিছে ঠাণ্ডাত জাৰ্ণি কৰিছে? ভাল লাগিছে ন? ভাল লাগিব।
আমি বামুণীগাঁও এৰিলোঁ এতিয়া তাৰপিছতে আমি বিজয়নগৰ পাম हम यार है तुम्हारे दिलदार है तुम्हारे हमसे मिला करो हमसे मिला এয়া বিজয়নগৰ আহি পালোঁ বিজয়নগৰ টাউন না বন্ধুসকল এতিয়া আমি বিয়াবাৰী পালোঁ এই আমাৰ সদস্যসকল নামি আছে বিয়াবাৰীত সোমালোঁ আমি সদস্যসকল আহি আছে বন্ধুসকল এতিয়া আমি গুৱাহাটী বিজয়নগৰত আহিলোঁ আহি এতিয়া বিয়াবাৰীত সোমাইছোঁ সোমাই কিনে আমাৰ কেটাৰিঙৰ সদস্যসকল টেবুল চেয়াৰবিলাক ঠিক কৰি আছে অলপ পিছত আমি পৰিৱেশন কৰিম খোৱা বোৱা আৰম্ভ হ'ব টেবুলবিলাক পূৰা হেৰি কৰি দিয়ক ডাইনিংবিলাক চিধা কৰি দিয়ক চিধা কৰি দিয়ক টেবুলবিলাক চিধা কৰি আছে আমাৰ সদস্যসকল অলপ পিছত ড্ৰেছ কৰিব ড্ৰেছ কৰি কেনে কেটাৰিঙৰ পৰিৱেশন আৰম্ভ কৰিব এই আমাৰ মুন্তা চালি হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমাৰ কেটাৰিঙৰ সদস্যসকলে ড্ৰেছ কৰি আছে এয়া ইতিমধ্যে মই ড্ৰেছ কৰি আমাৰ কেটাৰিঙৰ সেক্ৰেটাৰী সম্পাদক বন্ধুসকল এতিয়া আমাৰ ৰিচিপশ্যনৰ সমূহ সদস্যসকলে ড্ৰেছ কৰি লৈছে আজি আমি গুৱাহাটী যিটো বিজয়নগৰ ৰিচিপশ্যন কেটাৰিংটো আৰম্ভ হ'ব অলপ পিছত এই বিয়াবাৰীৰ নিমন্ত্ৰণ আলহীসকল আহিব আৰু আমাৰ সদস্যসকলে পৰিৱেশন কৰিব এয়া আমাৰ নাজিবুল ভাল লাগিছে ন আজি আমি গুৱাহাটীৰ বিজয়নগৰত কেটাৰিং কৰিম এয়া আমাৰ সদস্যসকল সকলোৱে একদম ৰেডি হৈ আছে এয়া কাদের এমল কাদের রিয়াজুল বন্ধুসকলে এতিয়া মই আহিছোঁ ৰভাঘৰত বিয়াবাৰী ৰভাঘৰ এইটো ৰভাঘৰ ইয়াতে সৰু ল'ৰাবিলাক বহি আছে অলপ পিছত ইয়াতে কইনাই বহিব এইটো ৰভাঘৰ চাওক ধুনীয়াকৈ সজাইছে ধুনীয়াকৈ সজাইছে অলপ পিছতে আলহীসকল আহিব ইয়াতে ক'ত যাব বন্ধুসকল মই এতিয়া ৰভাঘৰৰ পৰা আহিলোঁ এতিয়া আমি ৰন্ধা বঢ়া কৰি আছে কিটচেন ঘৰ মই দেখাই দিছোঁ এয়া হ'ল কিটচেন ঘৰ ইয়াতে ৰন্ধা বঢ়া হৈ আছে সব আইটেম ইয়াতে আছে এতিয়া আমাৰ ইয়াতে হ'ব আমাৰ কেটাৰিঙৰ সদস্যসকলে এই টেবুলত মানে বস্তুবিলাক ৰেডি কৰি ৰাখিব আৰু তাৰপিছত পৰিৱেশন কৰিব
এইবাৰ মই গৈ আছোঁ মোৰ কেটাৰিঙৰ বেনাৰৰ ওচৰত। এই আমাৰ কেটাৰিঙৰ বেনাৰ হয়, এইখনৰ কেটাৰিঙৰ বেনাৰ। তাৰপিছত মই আহি আছোঁ, এইটো টেপ বহাই দিয়া হৈছে ধুনীয়াকৈ, আৰু ইয়াতে গিলাচ আছে, ইয়াতে মুখ চাব পাৰিব, মুখ চাই কিনে টেপত হাত ধুব পাৰি, ইয়াতে হাত মুখ ধুই চাফা হ'ব, ধুনীয়া ছিষ্টেম কৰিছে। এতিয়া আমাৰ সদস্যসকলে খাই আছে। আমাৰ কেটাৰিং পাৰ্টিৰ সদস্যসকল আমাৰ বেনাৰৰ সন্মুখত। এতিয়া অলপ পিছত আমি কেটাৰিং ছাৰ্ভিচ আৰম্ভ কৰিম। ৰিচিপশ্যনৰ ল'ৰাসকলে ড্ৰেছ চেঞ্জ কৰি কেনে বঢ়িয়াকৈ পৰিৱেশন কৰি আছে, ছাৰ্ভিচ কৰি আছে। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰক, এটা শ্বেয়াৰ কৰিব।